লাভ ষ্টৰী শুনিবলৈ এই পেজটো সাবস্ক্ৰাইব কৰক আৰু নটিফিকেশ্যনৰ বাবে বেল আইকনটো প্ৰেছ কৰক ৰেড এফএম লাভ ষ্টৰী RJ Pahir হৈতে Super Hits 93.5 Red FM ত সময় হৈ গ'ল উইকেণ্ড স্পেচিয়েল শ্ব' Red FM লাভ ষ্টৰী আৰু এটা নতুন লাভ ষ্টৰী লৈ মই পাহি আকৌ এবাৰ আপোনাৰ কাষ চাপিলোহি আজি যিখন চিঠি হাতত লৈছোঁ সেই চিঠিখন পঠিয়াইছে বোকাখাটৰ পৰা হিমাংশু হাজৰিকাই চাহক আজি শুনো হিমাংশুৰ লাভ ষ্টৰী নমস্কাৰ পাহিবা মোৰ নাম হিমাংশু হাজৰিকা মোৰ ঘৰ বোকাখাট আপোনাৰ এই ৰেড এফএম লাভ ষ্টৰীবোৰ বহু আগৰে পৰা শুনি আহিছোঁ লাভ ষ্টৰীবোৰ শুনি ইমান ভাল লাগে যে কেতিয়াবা একেলগে 4-5টা শুনি দিওঁ এই ষ্টৰীবোৰ মোৰ বাবে নিচালৈ পৰিণত হোৱাৰ দৰে হ'ল ৰাতি শুৱাৰ আগত ষ্টৰী এটা নুশুনিলে যেন টোপনিয়ে নধৰে মই মোৰ ষ্টৰীটোৰ নাম দিব বিচাৰিছোঁ অভিমানী মৰমবোৰ মোৰ প্ৰেম কাহিনীৰ বাবে 2016 চনলৈ উভতি যাব লাগিব মই তেতিয়া বোৰ্ড এক্সাম পাছ কৰি HS ফাৰ্ষ্ট ইয়েৰত এডমিশ্যন লৈছিলোঁ নতুন কলেজ নতুন মানুহ সকলোবোৰ মোৰ বাবে নতুন হৈ পৰিছিল সেইদিনা কলেজৰ প্ৰথম দিনটোতে লগৰটোৱে আৰু মই বহু বন্ধুৰ সৈতে চিনাকি হ'লোঁ সেইদিনা ইন্ট্ৰডাকশ্যন দিয়াৰ বাহিৰে বেলেগ আৰু ক্লাছ নহ'ল তেনেকৈ কলেজৰ ক্লাছবোৰ হৈ থাকিল কলেজ আৰম্ভ হোৱাৰ প্ৰায় 10 দিনমানৰ পাছত কলেজৰ ফ্ৰেছাৰ্ছ আৰম্ভ হ'ল ফ্ৰেছাৰ্ছত আমাৰ কলেজৰ ছোৱালী কেইজনীমানে মিলি এটা বিহুৰ ডান্স পাৰফৰ্মেন্স কৰি আছিল সেই সময়তে দেখিলোঁ ছোৱালী এজনীয়ে খুব মনোযোগ দি প্ৰগ্ৰেমটো চাই আছে তাই আমাৰ পিছৰ লাইনৰ চকী এখনতে বহি আছিল দেখিবলৈ খুব ধুনীয়া আৰু মৰম লগা আছিল তাইক দেখি কিবা এটা ভাল লাগিল তাইৰ নামটো জানিবলৈ মই বৰ ইচ্ছুক হৈ পৰিলোঁ সো আজি আমি শুনি গৈ থাকিম হিমাংশুৰ লাভ ষ্টৰী অভিমানী মৰমবোৰ ৰেড এফএম বজাতে ৰহো ৰেড এফএম লাভ ষ্টৰী RJ Pahir হৈতে ওয়েলকাম বেক আৰু শুনি আছে আপুনি উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড এফএম লাভ ষ্টৰী আজি শুনি আছোঁ হিমাংশুৰ ষ্টৰী অভিমানী মৰমবোৰ আগলৈ তেওঁ লিখিছে বহুত লাজে ভয়ে তাইক মই মাত লগালোঁ হাই বিয়াত মন্দিৰ চাই আছে দেখোন ভাল লাগে বিহু বহুত ভাল পাওঁ গম পাইছোঁ তোমাৰ নামটো কি আছিলে অনামিকা ঠিকে আছে এনজয় কৰা পিছে তোমাৰ নামটো মোৰ হিমাংশু অ'কে দিয়া মুখখন জপাই লোৱা তেনেকৈ খুব কম সময়ৰ ভিতৰতে আমি চিনাকি হৈ পৰিলোঁ চিনাকি হোৱাৰ পিছত গম পালোঁ তাইৰ ঘৰ কলেজৰ পৰা বৰ বেছি দূৰ নহয় ছোৱালীজনীৰ কথা বতৰা মোৰ বৰ ভাল লাগিল ফ্ৰেছাৰ্ছ শেষ হ'ল আমি সকলো ঘৰাঘৰি গ'লোঁ ঘৰলৈ আহি তাইৰ কথাবোৰ মোৰ মনলৈ আহিবলৈ ধৰিলে তাইৰ সেই মিঠা মিঠা মাতবোৰ আকৌ শুনিবলৈ মন গ'ল ভাবিলোঁ তাইলৈ ফোন এটাকে কৰোঁ পিছতহে মনত পৰিলে মইতো তাইৰ কণ্টেক্ট নম্বৰ ল'বলৈ পাহৰিলোঁ ময়ো যে কি মূৰ্খ কলেজৰ দিনবোৰ খুব সুন্দৰকৈ পাৰ হৈ গৈ থাকিল কলেজৰ ৰুমত সোমায়েই তাইক গুড মৰ্ণিং কোৱাটো যেন মোৰ ডেইলি ৰুটিন হৈ পৰিল খুব কম সময়ৰ ভিতৰতে আমাৰ মাজত এটা ভাল বন্ধুত্ব গঢ় লৈ উঠিল লাহে লাহে আমি আমাৰ কণ্টেক্ট নম্বৰো এক্সচেঞ্জ কৰিলোঁ কলেজ শেষ কৰি ঘৰত গৈ আকৌ ফোন কৰা মেছেজ কৰা এইবোৰ আৰম্ভ কৰিলোঁ দিনটো কলেজত লগ পোৱাৰ পিছত কথা যেন শেষেই নহয় অথচ একে কথাখিনিয়ে পাতোঁ মই কেতিয়াবা ভাবোঁ মই বাৰু প্ৰেমত পৰিছোঁ নেকি আকৌ ভাবোঁ প্ৰেম জানো এনেকৈ হ'ব পাৰে না তাইক মই জানো না তাই মোক ভালদৰে জানে চ' হিমাংশুৰ মনত অলপ হ'লেও কিবা এটা চেঞ্জেছ আহিছে আৰু এই ছোৱালীজনীৰ সৈতে চিনাকি হোৱাৰ পিছত আৰু যেন কথা পাতোঁ লাগি আছে আৰু সেইটো তেনেকুৱা হয় যেতিয়া কাৰোবাক ভাল লাগে চ' এতিয়া এইটো ভাল লগা নে ভাল পোৱা সেয়া আমি গম পাম যেতিয়া আগুৱাই গৈ থাকিম ৰেড এফএম বজাতে ৰহো ৰেড এফএম লাভ ষ্টৰী RJ Pahir হৈতে Super Hits 93.5 Red FM and welcome back to Weekend Special Show Red FM Love Story. মই আপোনাৰ সৈতে পাহি আজি আমি শুনি আছোঁ হিমাংশু হাজৰিকাৰ ষ্টৰী অভিমানী মৰমবোৰ আগলৈ তেওঁ লিখিছে এদিন মই মোৰ মনৰ মাজত সোমাই থকা কথাবোৰ মোৰ বেষ্ট ফ্ৰেণ্ড ৰাহুলক খুলি ক'লোঁ ৰাহুলে মোৰ মনৰ কথাবোৰ তাইক খুলি ক'বলৈ ক'লে মই ভাবিলোঁ তাই মোক বেয়া পাব নেকি মনৰ কথাবোৰ কৈ দিয়াৰ পিছত তাই যদি আমাৰ বন্ধুত্ব ত্যাগ কৰে মই তাইক ভাল পাওঁ বুলি কোৱাৰ পাছত তাই যদি মোক না বুলি কয় তেতিয়াতো মোৰ মনৰ আশাবোৰ নাইকিয়া হৈ যাব মোৰ মনত ফুলি থকা গোলাপৰ কলিটো মৰহি যাব এনেধৰণৰ কিছুমান কথাই মোৰ মনটোক আৱৰি ধৰিলে সেইবাবে আৰু তাইক মোৰ মনৰ কথাবোৰ ক'বলৈ নহ'ল
আমাৰ বন্ধুত্ব কিন্তু চলি থাকিলে বহু দিনৰ পৰাই মোৰ মনৰ কথাবোৰ কম কম বুলি ক'ব পৰা নাই তাইক মনত বহুত সাহস গোটাওঁ কিন্তু মুখেৰে প্ৰকাশ কৰিব নোৱাৰোঁ আচলতে তাইক হেৰুৱাৰ ভয় এদিন ৰাতি 9 মান বজাত তাইলৈ কল কৰিলোঁ কিনো ক'ম আৰু এই লগৰখিনিয়ে ক'লে যে মনত যিখিনি আছে কৈ দিয়া চ' মই ডিৰেক্টলি তোমাক এইটোৱে ক'ব বিচাৰিছোঁ যে মই তোমাৰ চাগে নহয় আৰু মই তোমাৰ প্ৰেমত পৰিছোঁ তোমাক ভাল পাব বিচাৰিছোঁ হিমাংশু মানে কথাটো কি হয় জানানে এই লাভ ভাল পোৱা এই বস্তুটোৰ প্ৰতি মোৰ কিবা এটা একদম অনিচ্ছা আহি গৈছে মানে ভাল নালাগে তো এতিয়া যদি তুমি মোক সোধা যে মই কি বিচাৰোঁ বা মই কি ভাল পাওঁ হয়তো ফ্ৰেণ্ডশ্বিপতকৈ অকণমান ওপৰত আৰু সেই ৰিলেশ্যনশ্বিপ বা লাভৰ অকণমান তলত মানে এনেকুৱা এটা ৰিলেশ্যন য'ত হয়তো মই মোৰ কথাখিনি খুলি ক'ব পাৰোঁ য'ত মই ভাবিব নালাগে চ' সেয়াই বৰ্তমান এই লাভ বোলা বস্তুটোৰ ভিতৰত মোৰ একদম সোমাব মন নাই প্লিজ বেয়া নাপাবা তাই এনেবোৰ কথা কোৱাৰ পাছত মোৰ ক'বলৈ একো শব্দ নোহোৱা হ'ল মৌনভাৱে শুনি থাকিলোঁ সেইদিনা তাই তেনেকৈ কোৱাৰ পিছত মোৰ মনটো একেবাৰে মৰহি যোৱাৰ দৰে হ'ল মই পঢ়াত আৰু মনোযোগ দিব নোৱাৰা হ'লোঁ তাইৰ লগত মই কোনো ধৰণৰ কণ্টেক্ট ৰখা নাই সেইদিনাৰ পৰা প্ৰায় এসপ্তাহমান কলেজ নাই যোৱা তাইৰ লগৰজনীৰ জৰিয়তে গম পালোঁ যে তাইও সেই সপ্তাহটো কলেজ নাই অহা পিছত গম পালোঁ মই কলেজ নোযোৱাৰ কথাটো মোৰ লগৰ এজনৰ পৰা গম পাইছিল তাই আৰু সেইবাবে তাইও কলেজ অহা নাছিল চ' যদিও ৰিলেশ্যনশ্বিপত নোসোমাওঁ বুলি ক'লে তথাপিও যেন অনামিকাৰ মনতো কিবা এটা চলি আছে আৰু সেই কথাটো ডিৰেক্টলি এক্সপ্ৰেছ কৰিব পৰা নাই চ' এতিয়া যিহেতু দুয়োটাইৰ মনত একেখিনি ইম'শ্যনছে চলি আছে চ' তেওঁলোকে বাৰু এক্সপ্ৰেছ কৰিব পাৰিব নে এনেকৈ থাকি যাব বাৰু এই সম্পৰ্কতে জানিবলৈ অকণমান অপেক্ষা কৰক এণ্ড ৰেড এফ এম বাজাতে ৰহো ৰেড এফ এম লাভ ষ্টৰী RJ পাহিৰ সৈতে ৱেলকাম বেক শুনি আছে আপুনি উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড এফ এম লাভ ষ্টৰী মই আছোঁ আপোনাৰ সৈতে পাহি শুনি আছোঁ হিমাংশুৰ ষ্টৰী অভিমানী মৰমবোৰ আগলৈ তেওঁ লিখিছে তাৰ পিছদিনা সোমবাৰ সেইদিনা অলপ সোনকালে কলেজলৈ ওলাই গ'লোঁ আৰু তাইকো কলেজ আহিবৰ বাবে মাতি পঠিয়ালোঁ মই কলেজ গৈ পালোঁগৈ গৈ পাই দেখিলোঁ তাই মোতকৈ কিছু আগত আহি ৰৈ আছিল মই তাইক গৈ মাত লগালোঁ হেই হাই কেতিয়া পালেহি হাই এই 10 মিনিটমান হ'ল তোমাৰ মই আহিছোঁ এতিয়া অঁ এই আছোঁ বাৰু ৰ'বাচোন তুমি যে এসপ্তাহমান নোহোৱাই হৈ গ'লা একো খবৰ খাতিও নাই কি হ'ল মানে মই বৰ লাজত পৰি আছিলোঁ বিৰাট লাজ পালোঁ মই সেইখিনি কোৱাটো উচিত আছিলে নে অনুচিত আছিলে নাজানো বাট কৈ পিনে মোৰ ইমান বেয়া লাগিছে ন এনেই লাজতে সেই লাজ আৰু কি বাট একচুৱেলি কি কেনেকৈনো কওঁ মানে এসপ্তাহ যেতিয়া তোমাৰ লগত একো কানেকশ্যন নাছিলে না মেছেজ না ফোন লগো পোৱা নাছিলোঁ মই চামৱেৰ মই ফিল কৰিলোঁ যে মানে চাগে মোৰো তোমাৰ প্ৰতি ফিলিংছ আছে কাৰণ মই তোমাক মিছ কৰি চাগে মানে য়েছ আই হেভ নহয় একচুৱেলি কথাটো কেনেকুৱা হয় ন আমাক সকলোকে অকণমান সময় লাগে চাগে ন চ' অ'কে ফাইন আকৌ ল'ম চ' সেই আই লাভ ইউ ইমান জল্দি যে কৈ দিলোঁ আকৌ নালাগে নেকি ক'ব লাগে অঁ নালাগে যদি নকওঁ বাৰু তাইৰ মুখৰ পৰা এই কথাষাৰ শুনাৰ পিছত মোৰ মনটো কেনে লাগিছিল সেয়া আপোনাক মই ক'ব নোৱাৰোঁ কলেজৰ দিনবোৰ শেষ হৈ আহি আছে তাই আৰু মই একেখন বেঞ্চতে বহোঁ আমাৰ কথা ক্লাছৰ সকলোৱে জানে বাবে এখন বেঞ্চ আমাৰ বাবে থৈয়ে দিছিল একেখন কলেজৰ হ'লে প্ৰেম কৰাৰ মজাই বেলেগ একেলগে কলেজলৈ অহা একেখন বেঞ্চত বহা একেলগে কেণ্টিন যোৱা একেলগে আকৌ ঘৰলৈ যোৱা মুঠতে সকলো সময়তে একেলগে থাকিব পাৰি চ' আল্টিমেটলি তেওঁলোকে নিজৰ লাভ কনফেছ কৰিলে আৰু তাৰ পিছৰ মুমেণ্টছখিনি অফক'ৰ্ছ ইট ইজ চেৰিছেবল চ' ইফ ইউ আৰ ইন এ ৰিলেশ্যনশ্বিপ উইথ ছামৱান চেৰিছ এভৰি মুমেণ্ট এজ লং এজ ইউ আৰ টুগেডাৰ কাৰণ কেৰিয়াৰ হওক বা ছিটুৱেশ্যন হওক বা চাৰ্কামষ্টেঞ্চৰ বাবে যেতিয়া আপুনি দূৰে দূৰে থাকিব লাগে তেতিয়া এই মুমেণ্টছবোৰে বহুত বেছি মনটো ভাল লগাই থাকে চ' যিমান পাৰে মুমেণ্টছ ক্ৰিয়েট কৰিবলৈ চেষ্টা কৰক যাতে পিছলৈ যেতিয়া আপুনি আঁতৰিব লাগে ফৰ কেৰিয়াৰ ফৰ ছিটুৱেশ্যন ফৰ চাৰ্কামষ্টেঞ্চ এই মুমেণ্টছবোৰে যাতে আপোনাক সাহস দিয়ে আগুৱাই গৈ থাকিম আজি ষ্টৰীৰ সৈতে এণ্ড ৰেড এফ এম বাজাতে ৰহো ৰেড এফ এম লাভ ষ্টৰী RJ পাহিৰ সৈতে Super Hits 93.5 Red FM মই আছোঁ আপোনাৰ সৈতে পাহি এণ্ড ৱেলকাম বেক টু দ্য শ্ব' ৰেড এফ এম লাভ ষ্টৰী আজি শুনি আছোঁ হিমাংশুৰ ষ্টৰী অভিমানী মৰমবোৰ আগলৈ তেওঁ লিখিছে
তাইৰ আৰু মোৰ প্ৰেমে 6 মাহ অতিক্ৰম কৰিলে। দিনবোৰ পাৰ হৈছিল মেছেজ আৰু ফোন কলৰ বুকুচাত। দিনবোৰ খুব ৰোমান্টিক আছিল। অভিমানবোৰ বাঢ়িছিল। ইজনে সিজনৰ প্ৰতি থকা মৰমবোৰ দুগুণে বৃদ্ধি হৈছিল। এদিন তাইলৈ ফোন কৰোঁতে ফোনটো তাইৰ দেউতাকে ধৰিলে। দেউতাকৰ মাত শুনি মই খুব সোনকালেই ফোনটো কাটি দিলোঁ। দেউতাকে আকৌ কল বেক কৰিলে। তাইৰ দেউতাকে ফোন কৰোঁতে মোৰ দেউতাই ফোনটো ৰিচিভ কৰিলে। তেনেকৈয়ে আমাৰ কথাবোৰ ঘৰত গম পালে। মোৰ মা দেউতা ইমান ষ্ট্ৰিক্ট নোহোৱাৰ বাবে মোক ইমান জেৰা নকৰিলে। তাইৰ ঘৰত গম পোৱাৰ পিছত ময়ো তাইৰ ঘৰলৈ গৈছিলোঁ আৰু তাইও আমাৰ ঘৰলৈ আহিছিল। তাইৰ পৰিয়ালটো বৰ মৰম লগা পাহিবা। তাইৰ মাক দেউতাকে মোক নিজৰ ল'ৰাৰ দৰে মৰম কৰিছিল। লাহে লাহে ৰাস পূৰ্ণিমা আৰম্ভ হ'ল। 3 দিনীয়াকৈ ৰাস যাত্ৰা অনুষ্ঠিত হৈছিল। সেই ৰাসতে তাই ৰাধাৰ চৰিত্ৰ অভিনয় কৰিছিল। মই আৰু মোৰ বন্ধু এজনৰ সৈতে ৰাস চাবলৈ গ'লোঁ। তাইক ৰাধাৰ সাজযোৰে ইমান ধুনীয়া লাগিছিল, সেয়া মই আপোনাক বৰ্ণাই ক'ব নোৱাৰোঁ। ৰাস শেষ হ'ল, কিন্তু তাইক চাই থাকিবলৈ মন গ'ল। এটা সৰু ভুলৰ বাবে আমাৰ মাজত অলপ বিভেদৰ সৃষ্টি হ'ল। লাহে লাহে আমাৰ মাজত আগৰ সেই মৰম কমি গ'ল। আগৰ সেই অভিমানবোৰ কমি গ'ল। আগতে 2 ঘণ্টা কৰা ফোন কল বৰ্তমান 10 মিনিট হ'ল। কথাবোৰ একেবাৰে ছুটি হৈ পৰিল। এতিয়া আৰু আগৰ দৰে কলেজলৈ একেলগে যোৱা নহয়। একেলগে কেণ্টিনো যোৱা নহয়। নাজানো আৰু এটা সৰু ভুলৰ বাবে আমাৰ সম্পৰ্কটো একেবাৰে ছুটি হৈ পৰিল। ৰিলেশ্যনশ্বিপত খুটখাট কিবা কিবি প্ৰব্লেম অহাটো একেবাৰে স্বাভাৱিক, কিন্তু সেইটো দীঘলীয়া কৰি লৈ যোৱাটো সেইটো কিন্তু একদম আমাৰ হাততে আছে, যে আপুনি সেই একেদিনাই সেই প্ৰব্লেমটো শেষ কৰিব নে আপুনি দীঘলীয়া কৰি গৈ থাকিব। আৰু যিমানেই দীঘলীয়া কৰি গৈ থাকিব সিমানেই আপোনাৰো অশান্তি হৈ গৈ থাকে। চ' যদি আপুনি কাৰোবাক ভাল পায়, সেই মানুহজনৰ লগত আপুনি কথা নপতাকৈ ডেফিনেটলি থাকিব নিবিচাৰে, ৰাইট? চ' কিবা যদি প্ৰব্লেম হয় সেইটো সেইদিনাখনেই শেষ কৰিবলৈ চেষ্টা কৰিব, আকৌ যাতে কণ্টিনিউ হৈ ষ্ট্ৰেছ হৈ আপোনাৰ দিন বা তেওঁৰ দিন যাতে বেয়া নহয়। আৰু আগুৱাই গৈ থাকিম আজি ষ্টৰীৰ সৈতে। এণ্ড ৰেড FM বজাতে ৰহো। ৰেড FM লাভ ষ্টৰী RJ পাহিৰ সৈতে। ৱেলকাম বেক এণ্ড ছুপাৰ হিটছ 93.5 ৰেড এফএমত মই আছোঁ আপোনাৰ সৈতে পাহি। শুনি আছে আপুনি উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড FM লাভ ষ্টৰী। আজি শুনি আছোঁ অভিমানী মৰমবোৰ, হিমাংশু হাজৰিকাৰ ষ্টৰী। আগতে তেওঁ লিখিছে, এদিন তাইলৈ ফোন কৰোঁ বুলি ভাবি তাইৰ নম্বৰটোলৈ ফোন লগালোঁ। এবাৰ দুবাৰকৈ 6 বাৰ ফোন কৰিলোঁ, কিন্তু ফোন নেলাগিলে। মোৰ বৰ চিন্তা লাগিছিল। ভাল বেয়া সকলো চিন্তাই মোৰ মনটো আৱৰি ধৰিলে। 2 দিনমানৰ পিছত গম পালোঁ তাই বেলেগ চিম ল'লে। মোক সম্পূৰ্ণভাৱে পাহৰি যাবলৈ তাই নতুন চিম লৈছিল, যাতে আগৰ কোনো স্মৃতিয়ে তাইক আমনি কৰিব নোৱাৰে। সেইদিনাৰ পৰা 4 মাহলৈ তাইৰ সৈতে মোৰ কোনো যোগাযোগ নাই। মই মাথো মোৰ নিজৰ পঢ়াৰ লগত ব্যস্ত হৈ পৰিলোঁ। HS ফাৰ্ষ্ট ইয়েৰৰ এক্সামৰ সময় আহিল। তাইৰ লগত মোৰ প্ৰায় 3 মাহমান কোনো ধৰণৰ কণ্টেক্ট নাই। মোৰ মনটো একেবাৰে মৰহি গ'ল। আগৰ সেই ৰসাল মনটো আৰু এতিয়া নাই। এতিয়া নিজকে কিবা বহুত অকলশৰীয়া যেন অনুভৱ হয়। সঁচাকৈয়ে এটা বস্তুৰ মূল্য তেতিয়াহে বুজা যায় যেতিয়া বস্তুটো হাতৰ পৰা হেৰাই যায়। মোৰো ঠিক তেনেকুৱাই হ'ল। উদাস মন এটা লৈ পৰীক্ষা দিবলৈ যাওঁ। পৰীক্ষা শেষ হ'লে ঘৰত আহি ৰুমতে সোমাই থাকোঁ, কাকো মাতবোল নকৰোঁ। তেনেকৈয়ে প্ৰথম ছেমিষ্টাৰ পৰীক্ষা শেষ হ'ল। অলপ দিনৰ পিছত ৰিজাল্ট দিলে, পাছ কৰিলোঁ। তাইৰো ৰিজাল্ট ভালেই হ'ল। এদিন আমাৰ কলেজত এখন মিটিং অনুষ্ঠিত কৰিছিল। সেই মিটিঙত উপস্থিত থকা সকলো ষ্টুডেণ্টছৰ নাম আৰু কণ্টেক্ট নম্বৰ লৈছিল। এখন ৰেজিষ্টাৰ বহীত সকলোৱে নিজৰ নিজৰ নাম আৰু কণ্টেক্ট নম্বৰ লিখি গৈছিল। মোতকৈ তাই আগতেই নাম আৰু কণ্টেক্ট নম্বৰ লিখিছিল। মোৰো সময় আহিলে। মোৰ নাম লিখাৰ আগতে তাই লিখা নাম আৰু কণ্টেক্ট নম্বৰটোলৈ মোৰ চকু পৰিল। মই মনে মনে তাইৰ কণ্টেক্ট নম্বৰটো মুখস্থ কৰি থলোঁ। চ' এতিয়া হিমাংশুৱে তাইক কণ্টেক্ট কৰিবনে? জানিবলৈ অকণমান অপেক্ষা কৰক। এণ্ড ৰেড FM বজাতে ৰহো। ৰেড FM লাভ ষ্টৰী RJ পাহিৰ সৈতে। শুনি আছে আপুনি উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড FM লাভ ষ্টৰী অন ছুপাৰ হিটছ 93.5 ৰেড FM। আৰু মই আছোঁ আপোনাৰ সৈতে পাহি। আজি শুনি আছোঁ হিমাংশুৰ ষ্টৰী অভিমানী মৰমবোৰ। আগলৈ তাই লিখিছে, সেইদিনা ৰাতি তাইলৈ সেই নম্বৰটোত মেছেজ দিলোঁ। তাই প্ৰথমতে চিনি পোৱা নাছিল। পিছত মই মোৰ নাম কোৱাত তাই চিনি পালে। লাহে লাহে আমাৰ মাজত কথা বতৰা আগবাঢ়িলে আৰু আমি মেছেজতে কথা পতাৰ বিপৰীতে ফোন কৰিলোঁ। লাহে লাহে আমাৰ মাজৰ সেই ভুল বুজাবুজি কমি গ'ল। আকৌ আমি সেই আগৰ অৱস্থালৈ ঘূৰি গ'লোঁ। দিনটো আৰম্ভ হৈছিল তাইৰ ফোন কলত। যিমান হ'লেও আগৰ দৰে অভিমান মৰম অনুভূতিবোৰ নোহোৱা যেন লাগিল।
এদিন আমাৰ ঘৰৰ ওচৰৰে কেঁচুৱা এজনৰ বাৰ্থডে আছিল। মাইনাটোৰ বাবে এযোৰ কাপোৰ কিনিবলৈ গ'লোঁ। সৰু ল'ৰা ছোৱালীৰ কাপোৰ কিনাৰ অভ্যাস নাই বাবে মই অনামিকাক লৈ গৈছিলোঁ। অনামিকাৰ লগত দোকান এখনত কাপোৰ কিনি আছিলোঁ। সেই সময়তে মোৰ বন্ধু দুজনমানে আমাক দেখি আমাক খুব জোকালে। এতিয়াই সৰু ল'ৰা ছোৱালীৰ কাপোৰ কিনিছোঁ যে ফিউচাৰ প্লেন নেকি? আমি দুয়ো লাজে লাজে ক'লোঁ অঁ হয়। তেনেবোৰ কথা এতিয়াও কাণত মাজে মাজে বাজি থাকে। আচলতে বন্ধুৰ কিছুমান মুহূৰ্ত কেতিয়াও পাহৰিব নোৱাৰি। সেই সময়তে মোৰ মামীয়ে অনামিকা আৰু মোক একেলগে দেখা পালে আৰু মোৰ ঘৰলৈ ফোন কৰি কৈ দিলে। যিহেতু আমাৰ ঘৰত তাইৰ আৰু মোৰ কথা জানেই, গতিকে মোক ইমান এটা জেৰা নকৰিলে। অলপ দিনৰ পিছত মোৰ বাৰ বিয়া। বিয়াৰ সকলো যা যোগাৰ চলি আছিল। চিঠিও ছপালোঁ। বাৰ বিয়া হৈছিল HS ফাইনেল এক্সামৰ সময়ত। এদিন লগৰ এজনৰ সৈতে তাইৰ ঘৰত গৈ বিয়াৰ চিঠি দি আহিলোঁ। পৰীক্ষাৰ মাজতেই বিয়া অনুষ্ঠিত হোৱাৰ বাবে অলপ প্ৰব্লেম হৈছিল। আজি বাৰ বিয়া। সকলো যা যোগাৰ হ'ল। সকলোৱে নিজৰ নিজৰ দায়িত্ব পালন কৰিছে। আজি আমাৰ ঘৰত বিশেষ অতিথি আহিব। মানে আজি আমাৰ ঘৰলৈ অনামিকা আহিব। অতিথিৰে ঘৰৰ চোতাল ভৰি পৰিছে। বিয়ালৈ সকলো মানুহ আহি আছে, গৈ আছে। কিন্তু মোৰ বিশেষ আলহীগৰাকীহে নাই অহা। 2মান বাজিবৰ হ'ল। সিহঁত আহি পোৱাহিয়ে নাই। মোৰ মনটো একেবাৰে অস্থিৰ হৈ পৰিছে। নাজানো কিয় ইমান সময় হ'ল তাই কিয় আহি পোৱা নাই। অলপ পিছত এটা দৃশ্য দেখি মোৰ মনটো একেবাৰে জোৰ পৰি গ'ল। মোৰ লগৰ প্ৰায় 50জনমান আলহীৰে মোৰ ঘৰৰ চোতাল ভৰি পৰিছে। বাকীসকলৰ মাজতে মোৰ আপোনগৰাকীও বহি আছিল। সেইদিনা তাইক দেখিবলৈ খুব ধুনীয়া দেখিছিল। মই ৰাতিপুৱাৰে পৰা ব্যস্ত হৈ থকাৰ বাবে একেবাৰে খোৱা বোৱা কৰিবলৈ সময় পোৱা নাছিলোঁ। সেইখিনি সময়তে তাই মোক জোৰ কৰিলে। খাই লোৱা যোৱা। কি খাই লোৱা? তুমি খালা নাই? মইতো আজি 3 দিনমান হ'ল কি খাইছোঁ নিজে নাজানো। দৌৰা দপৰা অৱস্থা বেয়া। ব'লা ব'লা মোৰ লগত ব'লা, একেলগে খাওঁ। পাগল নেকি? একেলগে দুইটাই খালে মানুহে ফিচিঙে কৰি দিব। যোৱা তুমি খাই লোৱা, মই ওচৰতে আৰে ইকুৰি যোৱা না। মানুহ গোটেই ঘৰৰ ওচৰৰ মানুহখিনি আছে, দেখিলে কি বুলি ক'ব? ঠিক আছে হ'ব, ময়ো নাখাওঁ তেন্তে। তোমাৰ বাৰহে বিয়া, একেই দিয়া। ময়ো ব'লা নাখাওঁ। ব'লা ব'লা, মই কাষতে পটককৈ অকণমান খাই গুচি ব'লা। এতিয়া ৰেডি হোৱা। ওচৰৰ এটা এটাকৈ মানুহ আহি থাকিব। কেলে? কৈছিলোঁ মই একেলগে নাখাওঁ বুলি। তুমি এইটো পিঙাই দিলে কোনো আমাৰ কাজিনটো আগতে ক'ব নোৱাৰিলা নি? আহিছে, নমস্কাৰ দিবা। আগতে মই কৈ আছো নেখালো হয় নহয় আগতে একেলগে। আহিছে। তাই জোৰ কৰাৰ বাবে ময়ো তাইৰ লগতে বহি দিলোঁ। একেলগে ভাত খাই থকা কথাটো মোৰ লগৰ কেইজনমানে ঘৰত গৈ কৈ দিলেগৈ। আমাক দুইটাক চাবৰ বাবে ঘৰৰ সকলো মানুহ আহিলে। নিজৰে কিবা লাজ লাগিছিল। এনেকৈয়ে বিয়া শেষ হ'ল। চ' এটা মিছআণ্ডাৰষ্টেণ্ডিঙৰ পিছত আকৌ তেওঁলোক ক্ল'জ হৈ পৰিলে আৰু ক্ল'জনেছটো ইমানেই বাঢ়ি গ'ল যে বিয়া ঘৰত হিমাংশুৰ ফেমিলি মেম্বাৰ্ছে অনামিকাক চাবলৈ ওলাই আহিছে। চ' আগলৈ কি হয় জানিবলৈ অকণমান অপেক্ষা কৰক। এণ্ড ৰেড FM বজাতে ৰহো। ৰেড FM লাভ ষ্টৰী RJ পাহিৰ সৈতে। ৱেলকাম বেক এণ্ড ছুপাৰ হিটছ 93.5 ৰেড FMত মই আপোনাৰ সৈতে পাহি শুনি আছে আপুনি উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড FM লাভ ষ্টৰী। আজি শুনি আছোঁ হিমাংশুৰ ষ্টৰী অভিমানী মৰমবোৰ। আগলৈ তেওঁ লিখিছে, বিয়াৰ পিছদিনা বিয়াত উঠা উপহাৰখিনি চোৱাৰ কথা। ময়ো ওচৰতে আছিলোঁ। একেবাৰে শেষত মামীয়ে এটা স্পেচিয়েল উপহাৰ আমাৰ সন্মুখলৈ উলিয়াই আনিলে। সকলোৱে ইয়াত কি আছে বুলি সোধাত মামীয়ে ক'লে, এইটো হিমাংশুৰ উপহাৰ, ইয়াৰ গাৰ্লফ্ৰেণ্ডে দি থৈ গৈছে। মই আৰু কি ক'ম, মা দেউতা সকলো ওচৰতে আছে, বৰ লাজ পালোঁ। এতিয়াও সেই কথাটো মোৰ কেতিয়াবা মনত পৰে। বিয়াৰ পাছদিনাৰ পৰা তাইক আমাৰ ঘৰৰ মানুহে আৰু ভাল পাবলৈ ল'লে আৰু মৰম কৰিবলৈ ল'লে। তাই আমাৰ ঘৰৰ বাবে আপোন হৈ পৰিলে। তাইৰ লগত মোৰ কাষ্ট নিমিলে, কিন্তু তাইক মই গভীৰভাৱে ভাল পাই পেলালোঁ। তাইক কোনো কাৰণতে হেৰুৱাব নোখোজোঁ। লাহে লাহে HS ফাইনেল এক্সাম শেষ হ'ল। এক্সামৰ শেষত তাইৰ চকুহাল একেবাৰে চলচলীয়া হৈ পৰিছিল। তাই আৰু মই লগ নাপাম। আমাৰ কাষ্ট নিমিলাৰ বাবে আমাৰ প্ৰেম আমি আগবঢ়াই নিব নোৱাৰিলোঁ। দুইখন ঘৰৰ সন্মান ৰক্ষাৰ কৰিবৰ বাবে আমাৰ প্ৰেম আমি সিমানতেই অন্ত পেলালোঁ। নাজানো আৰু ভালেই কৰিলোঁ নে বেয়া কৰিলোঁ। ভৱিষ্যতে দুয়োৱে দুখন বেলেগ বেলেগ সংসাৰ আৰম্ভ কৰিব লাগিব। দুয়োৰে জীৱনলৈ বেলেগ বেলেগ আলহী আহিব। কিন্তু আমি কৰা অভিমানবোৰ দুয়োৰে হৃদয়ত আজীৱন সাজ খাই থাকিব। কেতিয়াবা সিহঁতৰ ঘৰৰ ফালে যাওঁ, তাইও আমাৰ ঘৰলৈ আহে। এতিয়াও মোৰ ঘৰৰ পৰিয়ালে তাইৰ সৈতে ফোনত কথা পাতে। শেষত
সকলোলৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ ইমান সুন্দৰকৈ ষ্টৰিটো পৰিৱেশন কৰাৰ বাবে ইতি হিমাংশু হাজৰিকা হিমাংশু থেংক ইউ ছ' মাছ তুমি তোমাৰ ষ্টৰিটো শ্বেয়াৰ কৰিলা বাট এটা কথা বুজি নাপালোঁ যদি তাইৰ ঘৰত তোমাৰ ঘৰত দুয়োকে ইমান মৰম কৰে বা একচেপ্টো কৰিছে তোমালোকে ইমান জল্দি গিভ আপ কিয় কৰিলা ইফ ইয়ৰ পেৰেণ্টছ লাইক ইউ ইফ হাৰ পেৰেণ্টছ লাইক ইউ এণ্ড ইফ দেয়াৰ পেৰেণ্টছ লাইক ইউ তেতিয়াহ'লে আই ডোণ্ট থিংক ছ' যে তোমালোকে গিভ আপ কৰিব লাগিছিলে ৰিলেশ্যনশ্বিপটো মই নাজানো মই গম নাপাওঁ ডিটেইলছত কি হৈছে বাট যিখিনি তুমি কথা লিখিছা সেইখিনিৰ পৰাতো এইটোৱে গম পাইছোঁ যে তাইৰ ঘৰৰ আৰু তোমাৰ ঘৰৰ মানুহে দুয়োকে মৰমেই কৰে ছ' ইন ফিউচাৰ তোমালোক ছেটেল হোৱাৰ পিছত কেৰিয়াৰ এষ্টাব্লিছ হোৱাৰ পিছত ডেফিনেটলি তোমালোক হয়তো এক হ'ব পাৰিলা হয় হয়তো এতিয়াও চান্স আছে মই নাজানো ইফ ইউ আৰ ষ্টিল ছিংগল ইফ শ্বি ইজ ছিংগল এণ্ড যদি তোমালোকে নিজৰ নিজৰ কেৰিয়াৰত এষ্টাব্লিছ হ'ব পাৰা লাইফত এষ্টাব্লিছ হ'ব পাৰা তেতিয়া হয়তো you both can have a future together. But anyway, I wish you all the best. May you have a very, very, very bright future ahead. And thank you so much to me to my story share korila. So yeah, asile aji Himangshur story Obhimani Morombor. Ako eti notun story hoite log pam. Until then, to fall in love. It's a great feeling. You will get to learn a lot. And always remember, I love you. Red FM, bajate raho. 3.5 बजाते रहो।